Hi guys, good morning. আজি হৈছে বুধবাৰ আৰু মহা অষ্টমী সেইবাবে ৰাতিপুৱা খুব সোনকালে শুই উঠিলো আৰু শুই উঠি ৰুম হাৰা মুছা এইবোৰ কাম কৰি ললো এতিয়া গা ধুবলৈ ওলাইছো ভাবিলো গা ধোৱাৰ আগত ভিডিওটো ষ্টাৰ্ট কৰি লও আৰু এতিয়া গা ধুই আহি মন্দিৰত চাকি দি পূজালৈ যাম মানে আজি যেহেতু অষ্টমী হৰাইলৈ যাম তেতিয়া হলে চাই থাকিব আজিৰ ভিডিওটো আজি মহা অষ্টমী কেনেধৰণে পালন কৰো তাকে দেখুৱাই দেখিম আপোনালোকক গুটেইবোৰ আৰু এইয়া মই পিছফালে চাদৰ মেখেলা ৰেডি কৰি ৰাখিছো যেহেতু হৰাই দিবলৈ যাম সেইবাবে চাদৰ মেখেলা পিন্ধি যাম বুলি ভাবিছো তেতিয়া হলে ভিডিওটো শেষলৈকে চাব Hi friends, আজি হৈছে মহানৱমী আৰু মই অষ্টমী আৰু নৱমীৰ দুটা দিনেই এটা ব্লগতে দি দিম বিশেষকৈ ভিডিঅ' কৰিবলৈ একো হোৱা নাই যিখিনি কৰিছো তাকে আপোনালোকক দেখুৱাম তেতিয়া হলে ভিডিঅ'টো চাই থাকিব